Hi India. Hello. Hi. Namaskar. Welcome. Moon 94 Vlogs. আপোনালোকে সাবস্ক্রাইব কৰি দিব মোৰ চেনেলটো আৰু বেল আইকনটো দবাই দিব নাপাহৰিব আপোনালোকে। কি হব এই জীবন তুমি নহলে কার বাবে রচিব সপোন কি রব মোর বাবে তুমি নহলে কোন হব এই বুকুর আপোন রংবিহীন হৈ ৰব আশাবোৰ ঘিয়াৰে অৰ্থহীন লাগে সকলো কি হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন এয়া নিপেনৰ দাদা অকণমান কিবা কৈ দিব মিলিলে কৈ দিয়া অলপ ঘৰৰ সাহায্য ব্যৱস্থা কৰিছে আমাৰ সৰু হেৰাইছিল কাম কৰিব যায় কি কৰিম তাৰপিছত আৰু হস্পিটেলত মাৰোৱালী হস্পিটেলত ভৰ্তি হৈছে না তাৰপৰা জি এম চি লৈ গৈছে জি এম চিত ৰেফাৰ কৰিছে ৰেফাৰ কৰিছে তাৰপৰাই আৰু এদিন ৰাখিলে জি এম চিত ৰেফাৰ কৰাৰ পিছত একদিন পিছত মৃত্যু হৈছে বাকী আপোনালোকৰ জি এম চিৰ পৰা কিবা সহায় সাৰথি পাইছে নেকি মানে কি হয় মিনিষ্টাৰৰ পৰা একো নাপালোঁ একো সহায় সাৰথি কৰা নাই ন ৰঞ্জিতেও একো লগ ধৰিছিল নে ৰঞ্জিতা নাই তেওঁ তেতিয়া নাই এই জেদ গৈছিল কি কয় তেওঁ দিছপুৰত আছিল দিছপুৰত নাই তেতিয়াতো আমাৰ এই কি নাজানি বুলি কয় তেতিয়া তেওঁলোকৰ ইলেকশ্যন হৈ মাজুলী গৈছিল তেওঁ আচ্ছা আমাৰ এই কি কয় এইটো ৰাইজ হিচাপে গৈছিলোঁ আৰু মানে ৰাইজৰ পৰা গৈছিল আৰু দিছপুৰত গৈ মানে মিনিষ্টাৰক লগ নাপালে নাপালোঁ সেই সময়ত মানুহ নাই হিমন্ত বিশ্বক লগ নাপালে আৰু হিমন্ত চৌধুৰী দাকো লগ নাপালে আৰু জি এম চিত গ'লোঁ যাই পেলাই তাতো উঠালোঁ তাতো মানুহ তেওঁলোকৰ লগত কি নহ'ব জি এম চিত পাই তাত এটা হেৰি কৰিব হেৰি দিছপুৰৰ পৰাই তাৰমানে এটা হেৰি কৰি আনিব লাগিব তেওঁলোকৰ পৰা আনিব লাগিব তেতিয়া আমি এটা কিবা সহায় কৰিব পাৰিম তেওঁলোকৰ পৰা একো মানে আপোনালোকে সহায় নাপালে আৰু মানে টকা পইচাৰ অভাৱতে তেওঁৰ মৃত্যু হ'ল আৰু তেনেকুৱা হৈছে মানে আপোনালোকৰ গৰীব মানুহ এতিয়া সহায় কৰা মানুহ নাই সহায় কৰি অহা মানুহ নাই এতিয়া কাজ কৰ্ম পাতিছে কিবা কৰি ধাৰ দুপাৰ কৰি এতিয়া মানে তেওঁলোকৰ অলপ সহায় কৰিব আগবঢ়া মানে বাঢ়ি আহিলে ভাল হয় আৰু আমাৰ ৰাইজৰ পৰা তেওঁলোকে যদি অলপ ল'ৰাটোক চাই পেলাই যদি সহায় কৰে সৰু ল'ৰা এটা আছে ঘৰতো এটা ল'ৰা আছে সৰু ল'ৰা আছে সহায় কৰে তাতে মই বহুত সুখী আমাৰ মৰম তুমি নহলে ভাল পোৱা বুকুৰে হেৰাব তুমি নহলে শুকাই যাব মৰম তুমি নহলে কোনে বুজিব আপোনাৰ ঘৰ কোন জেগাত কওকচোন বংশৰ তিনিআলি আচ্ছা আপুনি ইয়াতে যে আহিছে আপুনি নিপেনৰ কাজ খাব আহিছে ন পাঠ কৰিব আহিছে আপুনি আজি চকীত কিয় বহি আছে পাঠ কৰিব লাগে তলত বহিব লাগে আৰম্ভণি কৰাই নাই দিয়াই নাই সেইটো কাৰণে চেকাৰত বহি আছে আচ্ছা নিপেনৰ বিষয়ে অলপ কৈ দিয়কচোন
নিপেনৰ যে মৃত্যু হ'ল ক'ব নিপিন ভাল চলি আছিল আৰু চলি ভালেই আছিল সি তাৰ কোনোদিন বেয়া দেখা নাছিলোঁ ভালেই আছিল নিপেনৰ কি হয় আপুনি নিপিনৰ কি হয় গোটেইগিলা ল'ৰাই হয় মোৰ গোটেই মাখা যিমান আছে চব ল'ৰাই হয় না নাতি নুটকা যিমান আছে চব আচ্ছা এটা আশ্ৰমখন আপোনাৰ না বুঢ়ীতে আৰু ময়ে আৰু গুৰিতে আপোনাৰ আশ্ৰমত যে কিবা পাতছি কিমান তাৰিখে 28 তাৰিখ ফাগুন 28 ফাগুন 28 ফাগুন আচ্ছা প্ৰগ্ৰেমটো কিহৰ কাৰণে পাতছে এইটো আশ্ৰমত বিশ্বযজ্ঞৰ কাৰণে বিশ্ব বিশ্ব শান্তিৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে 28 ফাগুন ন তাতে কিবা নাগাৰা নাম চাম হ'ব নেকি নাগৰাৰ নাম নহয় যজ্ঞত আৰু কি নাগৰা যজ্ঞ হ'ব নে আৰু কিবা তাতে আৰু কিবা হ'ব মানে পাঁচটা ভাৱনাই টাৰ্গেট 5টা বাবু নেকি না এটা 5,000 মানুহ টাৰ্গেট 5,000 মানুহ তাৰিখে ন আচ্ছা এটা আপুনিতো আগতে কামাখ্যা মন্দিৰতো আছিল আমি খেত যাই থাকোঁ মই 10 বছৰ আগেৰে আহি গৈছোঁ 10 বছৰ তাতে আছে আপোনাৰ নামটো কৈ দিয়ক নামটো মোৰ পাৰ্বতী দাস পাৰ্বতী দাস ঘৰ বংশত তিনিআলি ৰাইজক নমস্কাৰ দিয়া নমস্কাৰ শ্ৰী গুৰু ৰাম ৰাম জয় সীতাৰাম ৰাম ৰাম জয় সীতাৰাম প্ৰেমানন্দ হ'ল ধন্যবাদ এই চাওক দাদাহঁতে খানা বনাই আছে বিপিন দা খানা কিমান আগবাঢ়িছে কৈ দিয়ে অলপ দালি হ'ল চব্জি হ'ল মাছৰ জোলো হৈ আছে মাছৰ জোল হৈ আছে ন আইটেম কি কি হ'ব আইটেম মাছ দালি ভাত দালি চব্জি বাকী দালি চব্জি হ'ল আৰু মাছৰ আঞ্জা হোৱা নাই কিমান মানুহৰ টাৰ্গেট মানুহ 400 মানুহ 400 মানুহৰ টাৰ্গেট ন আচ্ছা কিবা কৈ দিয়ে অলপ নিপেনৰ বিষয়ে ভালে ভালে কাইছেন দিয়া ভালে ভালে যাব আৰু যাব আৰু এতিয়া চলি আছে ভাই বাকী আৰু বেলেগ ক'ব লগা নাই না চলি আছে কৰ্ম চলি আছে না ঠিক আছে অংকুৰ নিপেন খুৰা হয় ন নিপেন খুৰাৰ বিষয়ে অলপ কৈ দিয়াচোন নিপেনৰ কেনেকৈ মৃত্যু হ'ল মাৰোৱালী হস্পিটেলত গুৱাহাটী মাৰোৱালী হস্পিটেলত মৃত্যু হৈছে GNRC আইচিউত থৈছে না 10 দিন পিছত মৃত্যু হ'ল আৰু আজি তাৰমানে এই আজি কাজ চলি আছে আৰু বৰ্তমান বাকী তাৰ বিষয়ে অলপমান কৈ দিয়ে ভালে আছিল নকৰে আৰু মানুহ ভালে আছিল কিন্তু মৃত্যু হৈ গ'ল তাকে গমেই নাপালো না এই চাওক নিপেনৰ ৱাইফে অকণমান কিবা কৈ দিব নিপেনৰ বিষয়ে শুনকচোন ৰাইজ দে কোৱা নিপেনৰ মানে মৃত্যু কেনেকৈ হ'ল লগৰ ল'ৰা কেইটামানৰ লগত কাম কৰিব গ'লে আৰু তাৰে বুধবাৰে হ'ল ঘটনাটো বুধবাৰে হ'ল আৰু সিদিনা ৰাতিটো কৰি থাকিলে লগৰ ল'ৰাকেইটাই আমাৰ ঘৰত খবৰ নিদিলে সিদিনা তাতে কৰি থাকিলে তাতে সিদিনা তাৰে পিছদিনাহে আমাক খবৰটো দিলে 11:30 বাজিছে তেতিয়া আমি গোটেইগিলাই ৰাতাৰাতি আমি গ'লোঁ যাই কিনে মেডিকেলত থাকিলোঁ মাৰোৱালী হস্পিটেলত ভৰ্তি হৈছে না গুৱাহাটী মাৰোৱালী হস্পিটেলত ভৰ্তি কৰি কিমান দিন মানে হস্পিটেলত ভৰ্তি হৈছে সিদিনা হস্পিটেলত ৰাতিটো থাকিলোঁ তাৰে পিছদিনা ভাঙা হয় মেডিকেলত যাব লগা হ'লে ৰাতি 9টা বজাত ঘৰ মেডিকেল GMCত ট্ৰেন্সফাৰ কৰিছে ন ট্ৰেন্সফাৰ কৰি আৰু তাতে 6 দিন থাকিলোঁ আমি তাৰপৰা আৰু সেই 6 দিন থাকিলে সেই হ'ল আৰু আনিব লগা হ'ল ডক্টৰে GMCতে মৃত্যু হৈছে মানে ন GMCতে মৃত্যু হ'ল এতিয়া মৃত্যু
আৰু আৰু পোষ্টমৰ্টমৰ ৰিপৰ্ট কি দেখালা দেখা ভাত খাদ্য দিয়ে বাপা আবেরগো খানা কেন আছি ভালো আছে না টেস্টি বঢ়িয়া আছে আমার আপেল খানা কেনে হল বঢ়িয়া আছে বঢ়িয়া আছে না আইটেম কি আছে আইটেম মানে মাছৰ জোল আছে চব্জি আছে দালি আছে আৰু জলকীয়া আছে জলকীয়া আছে না থ্যাংক ইউ না নাকে হাউস দেন গে তো এগুলা কি হবে চ্যানেলটা কই দি মুন 94 ব্লগ কই দি সাবস্ক্রাইব করে দি লাইক করে দি